অজস্ৰ মানুহ আৰু প্ৰত্যেকটো গামোচা বনাইছো সকলোকে আজি মোৰ ভিডিঅ' এটাৰ পৰা আপোনালোকক মই আজি এটা খুব ধুনীয়া ভিডিঅ' দেখাবলৈ গৈ আছো কি ভিডিঅ' দেখাম আপোনালোকে ক'ব তিনিটা ল'ৰা ছোৱালীৰ মুখতে হাঁহি আৰু অজস্ৰজন মানুহ ধন্যবাদ সোমাই আহক সকলো সোমাই আহা মজা সকলো আগুৱাই আহিছে ধন্যবাদ থেংক ইউ এই তিনিটা ল'ৰা ছোৱালীক দেখিছেনে কিমান মৰম লগা এই তিনিটা ল'ৰা ছোৱালীক এৰি থৈ মাতৃগৰাকী কেনেকৈ পলাই যাব পাৰিলে বাৰু তেওঁ কেনেকুৱা ধৰণৰ মাতৃ তিনিটা সন্তানক এৰি থৈ বেলেগলৈ পৰকীয়া প্ৰেমত ল'ৰা ছোৱালীকেইটাক এৰি থৈ গুচি গৈছে সন্তানকেইটাক এৰি থৈ গুচি গৈছে আৰু তেওঁলোকৰ পিতৃ মানে ঢুকাইছে আৰু তেওঁলোকৰ পিতৃজন ঢুকোৱাৰ কাৰণে আমি বহুত বেছি দুখিত আৰু জনা নাছিলোঁ মই আগতে কিন্তু মিষ্টাৰ বিটুদা আহিলত ঘৰ বনালে আৰু বহুত বেছি ভাল লাগিলে গাঁৱৰে এজন দাদাই খবৰ দিলে তেওঁলোক আহি ঘৰটো বনাই দিলে খুব ধুনীয়াকৈ ঘৰটো বনাই দিলে জানেনে মই ভিডিঅ'তে চাই আছিলোঁ নহয় আজি বোলো মই গৈ তেওঁলোকৰ ঘৰটো কেনেকৈ বনাইছে চাই আহোঁ আৰু মোৰ সৌভাগ্য হ'ল তেওঁলোকে ইন'গ্ৰেশ্যন কৰোঁতে মই গৈ পালোঁগৈ আৰু একেলগতে তেওঁলোকৰ লগত মই সাক্ষী হ'ব পাৰিলোঁ ঘৰটোৰ আজি ইন'গ্ৰেশ্যন কৰোঁতে মই সাক্ষী হ'লোঁ বিটুদাৰ কাৰণে মই লৈ গৈছিলোঁ এখন গামোচা কিন্তু ভিডিঅ'টো অলপ কৰা ভুল হলত বিটুদাক মানে গামোচাখন পিন্ধাওঁতে ভিডিঅ'টো নুঠিলে তথাপি মই তেওঁক গামোচা এখন পিন্ধালোঁ আৰু তেওঁৰ ভিডিঅ' যিহেতু চাই থাকোঁ বহুত ভাল পাওঁ তেওঁক সেইকাৰণে মই গামোচা এখন দিয়া মনত হেঁপাহ এটা আছিলে মই তেওঁক গামোচা এখন দিলোঁ আৰু ল'ৰা ছোৱালীকেইটালৈ মই এটা সৰু সৰু কাপোৰ লৈ গৈছিলোঁ আৰু কাপোৰকেইটা মই তেওঁলোকক কাপোৰকেইটা দিলোঁ আৰু সিহঁতক মই এটা আশ্বাস দিলোঁ যে কিবা যদি অসুবিধা হয় মোলৈ ওচৰৰ মানুহক মই ফোন নাম্বাৰ দি থৈ আহিছোঁ আৰু কিবা যদি অসুবিধা হয় তেওঁলোকে মোক খবৰ কৰিব কৈছোঁ আৰু মই ততাতৈয়াকৈ পামগৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এনেদৰে আমাৰ অসমীয়া বোৱাৰী এজনী আগুৱাই যোৱাটো আপোনালোকেও বিচাৰে আৰু সকলোৱে বিচাৰে এনেদৰে ময়ো আগুৱাই যাবলৈ বিচাৰোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় আই অসম জয় জুবিন